আজি ছোৱালীজনী চাবলৈ আহিব, আপোনাৰ কোনো কাণ্ড জ্ঞান নাই। ক'ত ঘূৰি ফুৰিছে ৰাতিপুৱাৰ পৰা? তহঁতি বায়েৰে ভনীয়ে মিলি ল'ৰা চাইছ, মোৰ হ'লে কিন্তু পচন্দ নাই। ধনী মানুহৰ ল'ৰা মই এনেও পচন্দ নকৰোঁৱে। আইও, ইমান ভাল ঘৰৰ ল'ৰাটো চাইছো পাই। বাপেকটো হৈ কি কথা কয়। যাওক যাওক, ৰমেনৰ ঘৰৰ পৰা ডাইনিং এযোৰ আনকগে। মই ৰমলা ঘৰৰ পৰা পুৰণা চোফা এযোৰ বিচাৰি আনি থৈছোঁ। ঘৰটো দেখিলেই গম পাব আমি কিমান পানী মাছ। তই এনেই তাত ৰং সানিব নালাগে, বেলেগৰ মমতাই ডেকা কালতে কষ্ট কৰি কৰি চাকৰি ল'লে। সিহঁতৰ এতিয়া পকা ঘৰ, আমাৰ নিচিনা ফুটা টিঙৰ ঘৰ নহয় নহয়। যাওক, ৰৈ থাকিব নালাগে, ডাইনিংযোৰ আনকগে। হ'ব আৰু দে, চাকৰি কথাটোকে একেৰাহে কৈ নাথাকিবি কেতিয়াও। চবেই ভাগ্যত চাকৰি নাথাকে নহয় চবৰে। আৰু চাকৰি মই বিচাৰিছিলোঁ এটা সময়ত, নেপালোঁ। কি কৰিবি, ভাগ্যৰ ৰাজভঁৰালত ধন খাবলৈ নাই যেতিয়া, কষ্ট কৰিও লাভ নাই। এতিয়া কথা নুশুনাবি আৰু দেই, এতিয়া বুঢ়া বয়সত এইবোৰ কথা শুনিবলৈ আজি মন নাযায়। অ মামা, চম্পা বাইদেউৰ ঘৰৰ পৰা কাপকেইটা আনিলোগে। ভাঙিবলৈ মানা কৰিছে কাপকেইটা। দামী কাপ হেনো, মানা কৰিছে ভাঙিবলৈ। হ'ব, তই কাপকেইটা থগে যা, থৈ ঘৰটো মুচি থগে। হ'ব, তই কাপকেইটা থৈ ঘৰটো মুচি থগে যা। মই নোৱাৰো ঘৰ মুচিব। বাক কগে যা মুচিবলৈ, হাতে পাতে গোটেই লেতেৰা হয়। মই নোৱাৰো মুচিবলৈ। তাই নোৱাৰে আজি, তাইক চাবলৈ দৰা ঘৰৰ মানুহ আহিব নহয়। তই নাজান নেকি? হাত ভৰি লেতেৰা হ'ব তাইৰ মুখত মচুৰ দালি এখিনি পিচি লগাই থৈ আহিছোঁ। ভেকুলী চাল চটা যদি অলপ মিহি হয়। ছোৱালীজনীক যে তই কাপ খুজিবলৈ বেলেগৰ ঘৰলৈ পঠিয়াইছ, মই যোৱা বছৰচোন কাপ আনি থৈয়ে দিছোঁ। সেইকেইটা কাপে বেলেগ আলহী আহোঁতে ইমান চাহ দিয়, চবেই খাই ভাল পায়। এতিয়া আকৌ তাইক আকৌ বেলেগ কাপ লাগে। কাপ যদি বেলেগৰ পৰা আনিবলগীয়া আছে, তেতিয়া এইটো ঘৰত কাপ নোসোমাবি, মই কৈ দিছোঁ। যদি বেলেগৰ ঘৰ কাপ যদি সোমাবলৈ হয়, মোৰ কিন্তু একদম খঙত কিন্তু মাথাত টিঙিচ কৰিছে। হ'ব, আপুনি মনে মনে থাকক। সেইকেইটা কাপ যোৱা বছৰ পূজাতে কিনি অনা, চাহ বাকিলেই ফাটি যায়। হোৱা আলহী আহিলেই, আপুনি দেখা নাইনে? যাওক যাওক। মাৰিলে বুকুতে জুই, চাগে তই আছিলি কলিজাতে শুই। আইও ঈশ্বৰ, জুই কুৰা ফুৰাই ফুৰাই চকু পানীয়ে নাকৰ পানীয়ে সমান হৈছে। নজ্বলেহে নজ্বলে পাই। অ বাইদেউ, তোৰ হ'ল নে? আলহী আহি পালেহি নহয়। আহি পালেহি নেকি? মোৰ পিঠা পনাকেইটা বনাই হোৱাই নাই দেখোন পাই। হ'ব দে, তই বনাই থাক, মই আলহীক মাত এষাৰ দিওঁগে। তই যা, মোৰ পিঠাকেইটা বনাই হ'লে মই গৈছোৱে। এইখন ঘৰৰ পৰা মই ছোৱালী নিনো দেই। দেখিছানে নাই ঘৰটো কেনেকুৱা ভগা চিগা? ৰাম, মই নিনো দেই এখন। আমাৰ লগত অকণো ষ্টেটাছ নিমিলে। নিনো। হ'ব, ব'লাচোন ব'লা, সোমাই যাওঁ। তুমিনো কেলেই তেনেকৈ কৈছা? তুমিও যে আৰু পাই মানুহৰ ঘৰ দুৱাৰ চাই তুমি মানুহৰ কেৰেক্টাৰ নুবুজিবা, বুজি পাইছানে নাই? মই গাঁৱলীয়া ছোৱালীয়ে ভাল পাওঁ সদায়। আৰু এটা কথা কি জানা, তোমালোকে নাজানা, তুমিও নিজে পাহৰি গৈছা চাগে। তুমিও এটা সময়ত গাঁৱৰ পৰাই তোমাক মই বিয়া পাতিছিলোঁ। হ'ব, নালাগে এতিয়া মোক নীতি শিক্ষা দি থাকিবলৈ। ব'লক ভিতৰলৈ সোমাই যাওঁ। আপোনালোক ভালে ভালে আহি পালেহিনে? ভালে পালোহি দিয়ক। পিছে আপোনালোকৰ ভাল নহয়? ভালে। আপোনালোকৰ ভাল নহয়? আমাৰ ভালেই। এতিয়া মাতক, ছোৱালীক মাতক। আমাৰ ইয়াত বহি থাকিবলৈ সময় নাই নহয়, আমি বহুত বিজি মানুহ। ল'ৰাটো আহিবলৈ সময় নাই, সি বিজনেছত লাগিছে। মই যাকে পচন্দ কৰোঁ সি তাকে বিয়া পাতিব। মাতক এতিয়া, ছোৱালীক মাতক। মই মাতি দিওঁ। মাজনী ওলাই আহাচোন, আহা। এয়া আমাৰ ছোৱালী। এয়া চাহ খাওক। এই সোপা কি চাহ দিছে? ইমান লেতেৰা গোন্ধাইছে, মোৰ বমি হ'ব এতিয়া। পিঠাটো খাব নোৱাৰি, ইমান নিমখ দিছে নে পিঠাত? জানো কোনোবাই নিমখ দিয়ে? কি মানুহ এইঘৰ? ল'ৰালে ছোৱালী চাবলৈ কি মানুহ ঘৰত সোমালো সিও। আমাক যি টি বস্তু খুৱাই মাৰিব এতিয়া। ব'লক যাওঁ, আমি ইয়াৰ পৰা যাওঁ এতিয়াই, ব'লক। ব'লা আমি যাওঁগে পাই। কি যে মানুহ এইঘৰ, যি টি বস্তুবিলাক খুৱাই দিছে। দৰা ঘৰৰ মানুহ বুলি জানেই, আমি অকণমান হ'লেও আমাক হাঁহ সন্মানে চাহ দিব পাৰে। একো চাহ হাঁহ সন্মানে দিয়া নাই। এইটো যি টি বস্তু খুৱাইছে এফালৰ পৰা। তেওঁলোকে বেয়া পাই গ'ল। তোমাক মই কৈছিলোঁ নহয় নিজে চাহ বনাই দিবলৈ। জেঠাই কি বনাই দিলে এতিয়া নাজানো আৰু। গাঁৱত এতিয়া চবেই মোৰ বদনাম কৰিব। হ'ব দে, দুখ নকৰিবি। মানুহহাল বৰ বেছি ভাল যেন মোৰ নালাগিলেও, নিজকে ধনী বুলি বৰ বাহাদুৰি মাৰি আছিল। তোলে বহুত ভাল ল'ৰা পাবি তই। নিজকে বৰ বেছি ধনী বুলি লেবেল দি আছিলে নহয়। ছাগলী গাখীৰৰ চাহ আৰু নিমখ দিয়া তিল পিঠা খুৱাই খেদিলোঁ বাপেকে। মিনতী বাইদেউ কি কৰিছেনো? এয়া
অকণমান পদূলি মুখলৈকে ওলাই আহিছোঁ। ইমান ভিতৰত গৰম পৰিছে, কিনো সোমাই থাকিবি ভিতৰতে। পদূলিলৈকে অকণমান ওলাই আহিলোঁ। তইনো ক'ৰ পৰা ওলালিহি আকৌ এই সন্ধিয়াখন? এয়া দোকানলৈকে আহিছিলোঁ। সৰুটোৱে মেগী খাওঁ বুলি ইমান উৎপাত কৰি আছে, সেইকাৰণে দোকানলৈকে আহিলোঁ। আহি এতিয়া মেগীটো লৈ পেলাই যাওঁগৈ আৰু। পিছে ভিনদেউ ঘৰত আছেনে নাই? বহুত দিন দেখা নাই ভিনদেউক। ভিনদেউক বজাৰলৈ পঠিয়াইছোঁ, ভিতৰত শাক পাচলি একোৱে নাই। তাকে সেই শাক পাচলি দুটামান আনিবলৈ পঠালোঁ। তাকে সেই গৈছে বোলো বেকাৰী বিস্কুট দুটামানো লৈ আহিব। তাই পইচা যোৱে নে নোযোৱে নে তাকে কৈছোঁ। এতিয়া আনে যদি সন্ধিয়া আৰু ধুনীয়াকৈ চাহ একাপ খাব লাগিব বিস্কুটৰ সৈতে। পিছে আজি কেছটো গম পায় নাই আপুনি? কি কেছ? মই একো গম নাপাওঁ নহয়। মই দিনটো ওলাবলৈ নাপাওঁ। এতিয়াহে ওলাইছোঁ অকণমান। এতিয়া কচোন কি হ'ল গাঁৱত? আজি সেই লস্কচিক চাবলৈ আহিছিলে নহয়, টাউনীয়া ঘৰৰ একেবাৰে ধনী মানুহ আছিলে। মাকে বাপেকে আহিছিলে ল'ৰাটোৰ চাবলৈ। সেই তাকে সিহঁতি আৰু ছাগলী গাখীৰৰ চাহ দিলে বোলে, নিমখ দিয়া পিঠা খোৱালে। সেইকাৰণে পচন্দ নহ'লে গুচি গ'লগৈ। সেয়া গোটেই গাঁও ওপৰ তল হৈ আছে সেইটো কথাই। গম পাইছে নাই বাইদেউ? সিহঁতেনো বাৰু সেনেকুৱা কৰিব লাগেনে? ভাল ঘৰৰ মানুহে পাইছিলে, ধনী মানুহ আছিলে। তাকে আৰু সিহঁতে ছোৱালীজনীৰ কপালখন সিহঁতে নিজে খালে, মাকে বায়েকে খালে আৰু ছোৱালীজনীৰ কপালখন। নক'ব আৰু বাইদেউ, শুনিয়ে বেয়া লাগিছে আৰু। হয় নেকি? মই গমেই নাপাওঁ আকৌ। দেখিছনে বাৰু? লস্কচি মাকে একেবাৰে ধনী ঘৰৰ ল'ৰালেহে বিয়া দিয়ে জীয়েকক। একেবাৰে ভালেই হৈছে দে, এসেকা পাইছে পাবলৈ দে। হ'ব দে, তৌ যাগে যা দোকানলৈ। পুতেৰে নহ'লে মেগী খাওঁ কৰি উৎপাত কৰি ইয়াত ওলাবহি এতিয়া। ময়ো যাওঁগৈ দে, ভিনদেউ আহিবলৈ হৈছে নহয় আকৌ। এতিয়া ধূপ চাকি জ্বলোৱা নেদেখিলে আকৌ মোক গালিয়ে পাৰিব। হ'ব দে, তই যা, ময়ো যাওঁগৈ। বাইদেউ যাওক, ময়ো যাওঁ দোকানৰ পৰা গৈ ল'ৰালৈকে ল'ৰা ছোৱালীকেইটাক মেগীকণ বনাই দিওঁগৈ। যাওক বাইদেউ। মাৰো জেঠাই কিনো ল'ৰাটো মোৰ ওচৰত দিলে। এতিয়া মোৰ বদনামে হ'ল, গাঁৱত ওলাব নোৱাৰা হ'লো আৰু। মানুহবোৰে জুম পাতি মোৰ কথা পাতি থাকিব এতিয়া। তই দুখ নকৰিবি মাজনী, তোৰ ভাগ্যত এনেকুৱাই হ'বলগীয়া আছিলে। হ'ব দে, বদনাম অকণমান থাকিলে মানুহে পায়েই, একো চিন্তা নকৰিবি। তোলে মই ভাল ল'ৰা এটা চাই দিম। মাৰে অকল খালি ধনী মানুহৰ ল'ৰা বুলিলেহে চিনি পায়, দুখীয়া মানুহৰ ল'ৰাবোৰ যেন মানুহেই নহয়। এতিয়া কি কৰিবি? হ'ব দে, যি হ'ব লগা আছিল হ'ল। ভগৱানে ভালৰ কাৰণেই কৰে মাজনী। তোক মই ভাল ল'ৰা এটা চাই ধুমধামেৰে বিয়া দিম, তই চিন্তা নকৰিবি। হ'ব দেউতা, আপুনি যাকে পচন্দ কৰি দিয়ে মই তালৈকে বিয়া হ'ম আৰু। যাৰে তাৰে কথা শুনি এনে মই লাজত নপৰোঁ আৰু। হ'ব। নমস্কাৰ, মোৰ নাম হৈছে কণ্টু আৰু আপোনালোকে চাই আছে আছামিজ কাৰ্টুন চেনেল। যিটো ঘটনা আপোনালোকে দেখিলে এতিয়া, এই ঘটনাটো হৈছে আপোনাৰ মোৰ মাহী ছোৱালীজনীৰ লগত ঘটনাটো হৈছিলে। তেওঁক ধনী মানুহৰ ল'ৰা এটা চাবলৈ আহিছিলে, কিন্তু চাবলৈ অহা পিছতো তেওঁলোকৰ আমাৰ মাহঁতৰ কৰা কাৰুকাৰ্যবিলাক পচন্দ নহ'ল বা দুখীয়া নিচিনা বুলি অলপ গৰিহণা দি বিয়া নকৰোৱাকৈ বিয়া ভাঙি থৈ গুচি গ'ল। আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' আৰু চাবলৈ ইচ্ছা কৰে বা চাই ভাল পাইছে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। নতুনকৈ বনাইছোঁ কাৰ্টুনৰ ভিডিঅ'। যদি আপোনালোকে সঁহাৰি জনায় তেন্তে আৰু বনাম। অকণমান সঁহাৰি জনালে ভাল পাম। মোৰ আশা থাকিল অহা সপ্তাহত আৰু এটি আন নতুন ভিডিঅ' লৈ লগ পাই আছোঁ। তেতিয়ালৈকে গুড বাই, খুদা হাফিজ, মিলতে হে আগলে বাৰ।